নমস্কাৰ বন্ধুসকল, আপোনালোকৰ বাবে লৈ আহিছোঁ এটা বহুতেই ডাঙৰ খবৰ। আহক কি খবৰ আছে জানি লওঁ। প্ৰথম খবৰটি হৈছে যে ৰজাৰ শাসন চলাৰ বাবে ভূটানত পেট্ৰল ডিজেলৰ মূল্য কম। যুক্তি দিলে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই। 5 নহয় 10টা আসন পাব কংগ্ৰেছ দলে, মন্তব্য ভৱেশ কলিতাৰ। বিজেপিয়ে 5খন আসন লাভ কৰাটো নিশ্চিত, কংগ্ৰেছে 2খন নহয় 20খন আসন পাব। অধিক আত্মবিশ্বাসী কংগ্ৰেছক সমালোচনা বিজেপিৰ সভাপতি ভৱেশ কলিতা। ইপিনে মূল্য বৃদ্ধিক লৈও ৰাজ্যিক বিজেপিৰ সভাপতিজনে মন্তব্য কৰে। ভৱেশ কলিতাই কয় যে বজাৰৰ মূল্য বৃদ্ধি আমি মানি লৈছো। বজাৰত সামগ্ৰীৰ উন্নতি হ'লে সামগ্ৰীৰ মূল্য কমিব। অচিৰে অসমত সুস্থিৰ পৰিৱেশ আহিব। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সামগ্ৰীৰ দাম নিম্নগামী হ'ব। ৰাজ্যৰ উন্নয়নৰ স্বাৰ্থত উপনিৰ্বাচনত বিজেপিক ভোট দিছে জনতাই। ৰাজ্যিক বিজেপিৰ সভাপতিৰ মতে কিয় ভূটানত কম পেট্ৰল ডিজেলৰ মূল্য? এই সন্দৰ্ভত ভৱেশ কলিতাই কয় যে কাৰণ তাত ৰজাৰ শাসন চলে, ভূটানৰ দৰে ভাৰত নহয়। কিদৰে ভূটান চলে কোনোৱাই যদি নাজানে মই জনাই দিম, সেয়েহে তাত মূল্য বৃদ্ধি কম। ইপিনে দিছপুৰ বিধায়ক অতুল বৰাৰ মূল্য বৃদ্ধিৰ যুক্তিক লৈ ভৱেশ কলিতাৰ উত্তৰ অসুস্থ। বেমাৰী লোকে মিঠাতেল কমকৈ খোৱাটো ভাল। নিৰ্বাচনী অংশত ব্যস্ত থকা যোগান মন্ত্ৰী ৰঞ্জিত দাসক বজাৰ পৰিদৰ্শনৰ আহ্বান সভাপতি। বন্ধু-বান্ধৱীসকল এনেকৈ মন্তব্য কৰে ৰাজ্যিক বিজেপি সভাপতি ভৱেশ কলিতাই। তোমালোকৰ এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো এটা লাইক কৰি কমেণ্ট ছেকশ্যনত তোমাৰ মন্তব্যটো জনাবা। আকৌ লগ পাম আন এটা ভিডিঅ'ত। নমস্কাৰ।